কবিতাৰে ভ্ৰমণ কাহিনী বৰ্ণনা কৰিব নোৱাৰি বুলি যদিও আমাৰ বাৰে বাৰে ভাবিবলৈ মন যায়, অনুপমা বসুমতাৰী বাইদেউৰ কবিতা পঢ়াৰ পাছত ভাৱ হয় এয়া আমাৰ চিন্তাৰহে সীমাবদ্ধতা, কবিতাৰ নহয়। ভ্ৰমণপ্ৰিয় কবি অনুপমা বসুমতাৰীয়ে যেতিয়াই কোনো এখন ঠাই ফুৰিবলৈ গৈছে, ভ্ৰমণ সামৰি তেওঁ সেই প্ৰতিখন ঠাইকে এটি কবিতাৰ বুকুত সাঁচি ৰাখিছে আৰু সময়ে সময়ে পাঠক সমাজলৈ উলিয়াই দিছে। উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা পাহাৰীয়া ৰাজ্য অৰুণাচললৈ ফুৰিবলৈ গৈ চিয়াং নৈৰ পাৰৰ সৌন্দৰ্যত মুগ্ধ হৈ অনুপমা বসুমতাৰীয়ে ৰচনা কৰিছিল এটি কবিতা, চিয়াং সীমান্তত বতাহৰ অৰ্কেষ্ট্ৰা। একেই নামেৰে প্ৰকাশিত তেখেতৰ নৱম কাব্য সংকলনখন আমি সংগ্ৰহ কৰিছিলোঁ 2013 বৰ্ষৰ গুৱাহাটী গ্ৰন্থ উৎসৱৰ পৰা। আজি সেই কবিতাটিকে আপোনালোকৰ মাজলৈ আগবঢ়ালো। কবিতাৰ শিৰোনাম চিয়াং সীমান্তত বতাহৰ অৰ্কেষ্ট্ৰা। চিয়াং সীমান্তত বতাহৰ অৰ্কেষ্ট্ৰা শুনিলো। চিয়াঙৰ পাৰলৈ যাব পাৰি যি বাটেৰে, সেই বাটেৰেই মই বিচাৰি গৈছিলোঁ এটি প্ৰাকৃতিক সুৰ। মই এটা কাহিনী শুনিছিলোঁ হেমন্ত ঋতুৰ পৰাই। পাছিঘাটৰ বুকুৱেদি বৈ যায় সাংগীতিক বতাহৰ লহৰ। সেই লহৰৰ পম খেদি এটি অকোৱা পকোৱা নিজান বাটেৰে গৈ গৈ মই এটা গছৰ চুবুৰি পালোঁ। মোৰ কাণত গুণ গুণকৈ বতাহে সুহুৰিয়াই গ'ল। এটা কাহানিও নুশুনা সুৰ, ক'ৰ পৰা কেনি আহিছে বৈ এই মায়াবী সুৰ। গছৰ চুবুৰিটোত মই সোমাই গ'লোঁ। গছৰ ডাল নহয় যেন এয়া হাজাৰ হাজাৰ ভায়লিনৰ তাঁৰ। মানুহে সৃষ্টি নকৰা, স্বৰ্গমে ঢুকি নোপোৱা অনামী ঝংকাৰত নিমিষতে বুৰ গ'ল গোটেই উপত্যকা। ইজোপাৰ পিছত সিজোপা গছ সুৰৰ ৰাগীত হৈ পৰিল মতলীয়া। আহঁত এজোপাই এটি সুকীয়া সুৰেৰে ৰাগ টানি টানি কঁপাই তুলিলে চিয়াঙৰ নিৰ্জন পাৰ। প্ৰতিখিলা পাতৰ পৰা নিগৰি আহিল পাহাৰীয়া ৰাগিনী হেমন্তৰ। গছবোৰে ইয়াত অৰ্কেষ্ট্ৰা বজাব বসন্তৰ শেষ প্ৰহৰলৈকে। চিয়াং নৈৰ খৰস্ৰোতা সোঁতত মিলি গ'লে সেই সুৰ ঢৌবোৰ ওফন্দি উঠিব, পুনৰ ৰূপালী শিলত ঠেকা খাব, জিলমিলীয়া ৰ'দ পৰি পানীবোৰ জিলিকিব। চিয়াং সীমান্তত বাজি থকা বতাহৰ এই অৰ্কেষ্ট্ৰাক মই মোৰ জীৱন বীণাত গাঁঠি লৈ শুনি থাকিম অকলশৰে। নিৰাশাৰ চকুপানীয়ে মোক বাট ভেটি ধৰিলে। চিয়াং সীমান্তত বাজি থকা বতাহৰ এই অৰ্কেষ্ট্ৰাক মই মোৰ জীৱন বীণাত গাঁঠি লৈ শুনি থাকিম অকলশৰে। নিৰাশাৰ চকুপানীয়ে মোক বাট ভেটি ধৰিলে।